গাইছ আমাক ইণ্টাৰ্ণশ্বিপ কৰাই থাকোঁতে কি হ'ল জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। হেল্ল' গাইছ, মোৰ নাম মৃগাংক দেউৰী। আজি নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত আমাৰ ইণ্টাৰ্ণশ্বিপৰ ডে 3। আমাক আজি কি শিকালে চাই যাওক। প্ৰতিদিনৰ দৰে আজিও গ'লোঁ ধুনীয়াকৈ। গাইছ, আজিকালি চাইকেলবিলাকত এই ফুটাটো কেলৈ দিব জনাবচোন কমেণ্ট কৰি। তাৰপিছত ছাৰে আহি আমাক মেচিনৰ বিভিন্ন পাৰ্টবিলাক দেখালে। গাইছ, এইটো কি হয় বাৰু? তাৰপিছত কম্বেইনটো এক পাক আমাক ঘূৰাই লৈ গ'ল কাৰেণ্ট ডিষ্ট্ৰিবিউশ্যন ছাইডত। তাৰপিছত ছাৰে বুজালে ট্ৰেন্সফৰ্মাৰৰ ৱাৰ ক'ত কি কেনেকৈ জইন হয়, কোনফালে কাৰেণ্ট যায়, কি হয়, এইবিলাক ড্ৰাইগ্ৰাম বনাই লৈ। যিহেতু একো ৰাতিপুৱা খাই যোৱা নাছিলোঁ গাইছ, ইণ্টাৰ্ণশ্বিপ ফটককৈ চিধা হোটেললৈ বুলি ক'লে। হোটেলৰ পৰা চিধাই বজাৰৰ ফালে ওলাই গ'লোঁ। গাইছ, আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত। অহাকালিলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত। ধন্যবাদ।